খাওঁ লাগিছে নে? নমস্কাৰ আজি আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক চিপছ আৰু ব্ৰেড দি এটা ধুনীয়া ৰেচিপি বনাই দেখাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি আজি ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব। কৈ দিয়া আমাক মৰম দিব দেই। কৈ দিয়া আৰু ছাপোৰ্ট কৰিব। চাই থাকিব। ব্ৰেডটো এনেকৈ কাটি ল'ব লাগিব, এটা এৰুৱাই ল'ব লাগিব। অকণমান ডাঠ হ'ল কটা। এনেকৈ কাটি ল'ব লাগিব। তাৰপিছত এইফালে দেখুৱা, এইখিনি মাংসখিনি বইল কৰি ল'ব লাগিব। তাৰপাছত গাজৰ, এইপিনে বিন, নহৰু আৰু এইটো আমুলৰ চিজ আৰু আমুল বাটাৰ লাগিব, আৰু লগত চিপছ লাগিব। দেখুৱাই আছোঁ বাৰু আপোনালোকক। মাংসখিনি বইল কৰি ল'ব লাগিব। তাৰপাছত কালাৰটোৰ কাৰণে অকণমান ফুড কালাৰ দি দিছোঁ। দিলেও হয়, নিদিলেও হয়। দিলে মানে ভাল লাগে আৰু অকণমান দিছোঁ। এইখিনি এতিয়া মই কাটি লওঁ ধুনীয়াকৈ। চিপছ দুটা আনিছিলোঁ, এটা খাই পেলালে। কি ৰেচিপি হ'ব? এইখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বৰ এক্সপাৰ্ট নহয় এনেকৈ কটা, তথাপি চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ। আৰু এতিয়া মাংসকেইডোখৰ হৈ গ'ল, নমাই ল'লোঁ। আলু বইল কৰিছোঁ। কেইটা দিছা? আলু দুটা লাগিব। এটা হ'লে হয়, মই দুটা দিছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। মিক্স অলপ খাওঁতে চুবাই পেলাই ভাল লাগে আৰু। নহৰুকেইটা এনেকৈ কাটি ল'লে হ'ল। এয়া কাটি এইখিনি হৈ গ'ল, এতিয়া আমি বাকীখিনি কৰি লওঁ। ফচকি কিবা এটা কৈ দিয়া। হাই কৈ দিয়া। আমি তৰকা পাওঁ, আমি বিন্দু পাওঁ, আমি বিলাহী পাওঁ, আমি মাংস পাওঁ। আপোনালোকে চাই থাকিব। চাই থাকিব। চাই থাকক। চাই থাকক। আলুখিনি হ'ল, এতিয়া পিটিকা কৰি লওঁ। এইখিনি কি এতিয়া ভাজিবানে? এইখিনি ভাজি লওঁ। তুমি কি কৰিছা? পইচা কেলে এনেকুৱা কৰিলা? কেলে কৰিলা পইচা? মামী কি বনাইছে চোৱা? মামী কি বনাইছে চোৱা? মামী কি বনাইছে? সুধাচোন মামী কি বনাইছা? আজি তুমি বনাই আছা, আকৌ দেখিবা দেই। কি বনাম তুমি লাষ্টত দেখিবা। জলদি বনোৱা দিয়া। নকবা নকবা। কি বনাইছা কিবা লাষ্টত কম দেই। কিয় নাখায়? এনেকৈ নাখায়। এনেকৈ নাখায়, মামী বনাই দিব নহয়, তাৰপৰা খাবা। বনালে খাবা আকৌ। এনেকৈ নাখায় নহয়। সেইটো নাখাই দি তেনেকৈ, পেট বেয়া কৰিব।
1 চামুচ বাটাৰ দি লৈছোঁ আপোনালোকে 2 চামুচমান দি ল'বও পাৰে পিঁয়াজখিনি ভাজি দিওঁ এইখিনি 5 মিনিটমান ভাজিলে হৈ যাব মাংসখিনি সিজাই বইল কৰাই আছে এইখিনি এতিয়া হৈ গ'ল এইখিনি নমাই ল'বা এতিয়া ইয়াত আলুখিনি দি দিয়া এই চিকন উঠি আছে এইখিনি এতিয়া পিটিকা কৰিব লাগিব লগতে মিক্সিং কৰি ইয়াত দিছোঁ 1 চামুচ জলকীয়া গুড়ি বেছিকৈ দি দিবা দেই জলকীয়া বেছিকৈ নাই দিয়া তাৰপৰা 1 চামুচ এইখিনি ধনিয়া পাউডাৰ চামুচটো ইয়াতে সোমাই থাকিব 1 চামুচ ধনিয়া আৰু এইখিনি জালুক এনে অলপ দিছোঁ এচামুচ নালাগে সম্পূৰ্ণ যিটো ৰেচিপি বনাম সেইটো অকণ জ্বলা হ'লেহে খাই ভাল লাগিব অলপ দিয়া সেইটো জিৰা পাউডাৰ 1 চামুচ জিৰা পাউডাৰ আৰু এইটো অলপ মেগী মছলা দি দিম ধুনীয়াকৈ এইখিনি মিক্স কৰি লোৱা কি বনাইছে মামি কি বনাইছে ৰেচিপি কিহৰ ৰেচিপি কোৱাখন ব্ৰেড আৰু চিপছ আৰু কি আছে লগত মাংস থাকিব ব্ৰেডৰোল কৈ দিয়া ব্ৰেডৰোল কি খাইছা তুমি কি কেঁচা চেঁচা চেঁচা ফ্ৰিজত ভৰাই দিয়া আছিলে আকৌ কাৰণে চেঁচা খোৱা অকণমান আটা এনেকৈ পানীত গুলি ল'ব লাগিব নহ'লে বা পিঠাগুড়ি হ'লেও হয় পিঠাগুড়ি হ'লেও হ'ব আটা হ'লেও হ'ব ময়দা হ'লে বা কৰ্ণফ্ল'ৰ হ'লেও হয় চিপছখিনি অকণমান কম হ'ল সেইটো কাৰণে বিস্কুটৰ গুড়ি আছিলে মোৰ খুন্দি থোৱা আছিলে বিস্কুটৰ গুড়ি অলপ মিক্স কৰি দিছোঁ হ'ব যেনেকুৱা আকাৰ দিয়ে নিজৰ কথা আমি অকণমান এনেকৈ বনাম ৰোল টাইপত গোল কৰিও বনাব পাৰে এনেকৈ ব্ৰেডটোত চাইডে চাইডে অকণমান পানী লগাই ল'ব লাগে অকণমান হেঁচি বহল কৰি ল'ব লাগে এইটো বেছিয়ে পাতলা হ'ল কাটোতে হেৰি হৈ গৈছে ফাটি গৈছে তাৰপাছত এইটো এনেকৈ ভৰাই লাহেকৈ ৰাউণ্ড কৰি দিলে হ'ল
আমি এইখিনি ব্ৰেড থকা জোখত হেৰি বনাই ল'লোঁ। তাৰপাছত এইটো এতিয়া আটা গোলাখিনি ইয়াত এইটো এনেকৈ জুবিয়াই এই ইয়াত তেনেকৈ লগাই দিব লাগিব। এইটো পুৰা মজাকৈ ৰেডি হৈ গ'ল। বাকীখিনিও এনেকৈ কৰিম। মই বনাই যাওঁ। ইয়াত ৰিফাইন দিব লাগিব আৰু অলপ সৰহকৈ লাগিব। এইখিনি এতিয়া হৈ গ'ল বনাই, এতিয়া ফ্ৰাই কৰিলেই হৈ গ'ল আৰু। সেই পৰুৱাখন দেখিছে ইমানকৈ আহিছে। এইকেইটা গোলকৈ বনাই পেলাইছোঁ ব্ৰেড নুজিলে। অঁ এইবোৰ ধেৰ পৰুৱা আহিছে, ক'ৰ পৰা আহিছে আৰু গোটেই পৰুৱাই হৈ আছে। তেলটো পূৰা গৰম হ'ব লাগিব, গৰম হ'লেহে দিব। এইকেইটা হৈ গ'ল, নহ'লে বেছিকৈ জ্বলি যাব। ইয়াত এতিয়া অকণমান চিজ এনেকৈ দি দিছোঁ। লাডুকেইটা কিন্তু ভাল লাগিছে দেখিবলৈ। এইটো অকণমান জ্বলিলে নেকি সেইটো। দেখিব ভাল লাগিছে। অকণমান মান ধনিয়া আৰু অলপ পিঁয়াজ। কেঁচা পিঁয়াজ, খাওঁ লাগিছেনে? খাওঁ লাগিছে। মোৰ একদম চৰ্দি হৈ আছে। অঁ আৰু ভাল লাগে এনেকুৱা বতৰত বনাই ভাল লাগে ন। অকণমান মেয়নিজ দি দিছোঁ। আপোনালোকৰ নিজৰ কথা, দিবও পাৰে নিদিবও পাৰে। এনেকুৱা বতৰত খাবলৈও ভাল লাগে। এতিয়া ৰেডি হৈ গ'ল। অকণমান এতিয়া চচ দি দিম। টমেটো চচ। খুব সহজ বনাবলৈ। আপোনালোকে ট্ৰাই কৰিব ঘৰতে এনেকুৱা বতৰত। খাই চোৱা তুমি কেনেকুৱা হৈছে। এখন চামুচ লোৱা, খোৱা আকৌ। কিবা এটা দি দিওঁ। ইয়াত কি আছে? চাট মছলা নিদো দেই। এইয়া দি দিলোঁ, খোৱা। আৰু কিমান লাগে? হ'বনে? ইমানকৈ নাখায় নহয়। হ'বনে? খাই চাওঁ। কেনেকুৱা হৈছে কোৱা? খোৱা খাবলৈ ধুনীয়া হৈছে খাবলৈ দেই। ভাল লাগিছেনে? ভাল লাগিছে। ঠাণ্ডা বতৰত একদম ধুনীয়া হৈছে খাবলৈ। খাই যোৱা পাছত ধুনীয়া হৈছে খাবলৈ। এনেকুৱা খাইছে আপোনালোকেও খাব। এনেকুৱা বতৰত বনাই মানে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে কেনেকুৱা পালে চাই আৰু কমেণ্ট দিব বিৰাট ধুনীয়া আছে খাবলৈ হ'ব বাই বাই কৈ দিয়া হৈছে বাই বাই নেক্সট ভিডিঅ'ত আহি আছো কৈ দিয়া নেক্সট ভিডিঅ' আকৌ দি আছো আপোনালোকে আপোনালোকে কোৱা ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই কৈ দিয়া Bye bye.